নমস্কাৰ বন্ধুসকল মই দিগন্তই স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেলত আৰু আজিৰ এই ভিডিঅ'টোত মই WhatsApp কেনেকৈ আপোনালোকে আনবেন কৰিব তাকে ক'বলৈ গৈ আছো এই ভিডিঅ'টোত মই দুটা WhatsApp আনবেন কৰা পদ্ধতি কম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব জিবি WhatsApp পিন WhatsApp FM WhatsApp এনেকুৱা হয়তো কিছুমান এপ ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকৰ ফোন নাম্বাৰটো অফিচিয়েল WhatsAppে বেন কৰি থব পাৰে আনবেন কৰা পদ্ধতিকেইটা কোৱাৰ আগত মই আপোনালোকক দুটামান দৰকাৰী কথা কৈ লওঁ জিবি WhatsAppৰ দৰে কিছুমান থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰিলে আমি অফিচিয়েল WhatsAppতকৈ কেইটামান এক্সট্ৰা ফিচাৰ্ছ পাওঁ কিন্তু এই এক্সট্ৰা ফিচাৰ্ছ কেইটা ব্যৱহাৰ কৰিব যাওঁতে আমি আমাৰ ফটোজ ভিডিঅ'জ বেংকৰ তথ্য এইবিলাক সংকটত পেলাওঁ এইবিলাক এপৰ প্ৰাইভেচি পলিচি সিকিউৰ নোহোৱাৰ বাবে গুগল প্লে ষ্ট'ৰ এপ ষ্ট'ৰে ইয়াক লাইসেন্স প্ৰদান নকৰে যাৰ ফলত আমি এইবোৰ গুগল প্লে ষ্ট'ৰ এপ ষ্ট'ৰত বিচাৰি নাপাওঁ আৰু এনেবোৰ এপ আমি আননোন চ'ৰ্চৰ পৰা ডাউনলোড কৰিব লগা হয় এনেবোৰ এপৰ সহায়ত বহুতো স্কেম হোৱা দেখা যায় এইবোৰ এপৰ সহায়তে আসলতে ডেভেলপাৰে মোবাইলৰ জৰিয়তে ভাইৰাছ বিয়পায় ৱৰ্ল্ডৰ এটি ডাঙৰ মেলৱেৰ ভাইৰাছ প্ৰটেকশ্যন কোম্পানী ইছেটছৰ মতে সকলোতকৈ বেছি ট্ৰ'জেন ভাইৰাছ ভাৰততে পোৱা গৈছে আৰু এইবোৰ বিয়পোৱাত সকলোতকৈ বেছি ডাঙৰ ভূমিকা জিবি WhatsAppৰ দৰে থাৰ্ড পাৰ্টি এপবিলাকৰে আছে এই ভাইৰাছবিলাক মোবাইলত সোমোৱাৰ পিছত কি কৰিব পাৰে সেইটো হয়তো আপোনালোকে আইডিয়াই কৰিব নোৱাৰিব বৰ্তমান হয়তো এপটো চলাই থাকোঁতে আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায় কিন্তু ই ব্যাকগ্ৰাউণ্ডত কিছুমান কোড ৰানিং কৰি তাৰ নিজৰ কাম কৰি গৈ থাকিব আৰু যেতিয়া কিছুমান সেনসিটিভ ডাটা আপোনালোকৰ মোবাইলত পাব তেতিয়া সেইবোৰ হিহঁতে ইউজ কৰিব যেনে ধৰক কাৰোবাক অটোমেটিক মেছেজ সেন্ড হোৱা কিছুমান লিংক শ্বেয়াৰ হোৱা বা এআই জৰিয়তে আপোনালোকৰ কিছুমান সেনসিটিভ ফটো ভিডিঅ'ৰ ব্যৱহাৰ কৰা কিছুমান দৰকাৰী তথ্য এইবিলাক এপে লৈ ল'ব এই স্কেমবিলাকৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে গতিকে আপোনালোকৰ প্ৰাইভেচি যদি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ তেন্তে এনে ধৰণৰ থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰা বিৰত থাকক আৰু অফিচিয়েল এপবোৰ ব্যৱহাৰ কৰক এতিয়া আহিছো আমাৰ মেইন টপিক WhatsApp আনবেন কেনেকৈ কৰিব এতিয়া মই আপোনালোকক প্ৰথম পদ্ধতিটো দেখাবলৈ গৈ আছো প্ৰথমতে আপোনালোকে WhatsAppৰ এপ ইনফোত গৈ তাৰ পৰা ডাটা আৰু কেটছ এই দুটা ক্লিয়াৰ কৰি ল'ব WhatsApp অন কৰাৰ পিছত ফোন নাম্বাৰটো বহাব আৰু যেটো বেন হোৱা আপোনালোকৰ এখন পপআপ আহে হে তাৰে এটা স্ক্ৰিনশ্বট লৈ ল'ব স্ক্ৰিনশ্বটটো পিছত দৰকাৰ হ'ব মই বাৰু আপোনালোকক কৈ আছো এতিয়া তলত থকা ৰেজিষ্টাৰ ফৰ নিউ নাম্বাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে নতুন নাম্বাৰ দিব নালাগে কিন্তু ওপৰৰ থকা তিনিটা ডটত ক্লিক কৰিব আৰু তাৰ পিছত হেল্প অপচনত ক্লিক কৰি দিব এতিয়া তলত যেটো আছে দিস ডাজ নট এনসাৰ মাই কোৱেশ্চন হেতু অপচনত ক্লিক কৰি দিব ডেসক্ৰাইব ইউৰ প্ৰবলেম বুলি এটা অপচন দেখিব তাত ক্লিক কৰিব আৰু ইয়াতে এটি মেছেজ লিখা আপোনালোকৰ অপচন দেখিব ইয়াতে কি লিখিব লাগে হেতু মই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ইয়াতে কপি পেষ্ট কৰিব মেছেজটোত আপোনালোকৰ যেটো নাম্বাৰ আছে হেতু লিখিব আৰু তাৰে আগত +91 দিবলৈ নাপাহৰিব আৰু তলত নিজৰ নামটো দি দিব আৰু ইয়াতে যেটো প্লাস আইকন আছে তাত ক্লিক কৰি যেটো স্ক্ৰিনশ্বট আপোনালোকে ললে হেতু আপলোড কৰি দিব ডেসক্ৰিপচনৰ কথাখিনি ইয়াতে লিখাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি আকৌ দিস ডাজ নট এনসাৰ মাই কোৱেশ্চন অপচনত ক্লিক কৰক এতিয়া আপোনালোকে জিমেইল অপচন দেখিব তাত ক্লিক কৰক আৰু এতিয়া এটি ইমেইল জেনাৰেট হ'ব যেটো WhatsAppলৈ যাব আৰু ইয়াৰ পিছত ওপৰত থকা যেটো সেন্ড বাটন আছে তাত ক্লিক কৰি আপোনালোকে ইমেইলটো WhatsAppক সেন্ড কৰি দিয়ক এতিয়া আপোনালোকৰ প্ৰথম পদ্ধতিটো এপ্লাই কৰা হৈ গৈছে আগবাঢ়িছে দ্বিতীয়টো পদ্ধতিলৈ কিন্তু তাৰ আগতে যদি ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হৈছে ভিডিওটো লাইক কৰি দিব আপোনালোকৰ অলপ সহায়ে মোক বহুতখিনি উৎসাহ দিয়ে ভৱিষ্যতে যদি অসমীয়াত এনেকুৱা টেক ৰিলেটেড কথা জানিব বিচাৰে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আহিছো 2 নম্বৰ পদ্ধতিলৈ তাৰ বাবে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ খুলিব আৰু তাত লিখিব কানেক্ট WhatsApp লিখি সাৰ্চ কৰি দিব আৰু ইয়াৰে প্ৰথম অপচনটোত ক্লিক কৰি দিব আৰু যদি আপোনালোকে এনেকৈ আহে তেনে হলে WhatsApp মেসেঞ্জাৰ অপচনটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে এখন ফৰ্ম দেখা পাব ফৰ্মৰ প্ৰথম অপচনটো +91 হেতু সিলেক্ট আছে নে নাই চাই লব যদি নাই তেনে হলে ইন্ডিয়া +91 এইটো অপচন সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ বেন হোৱা ফোন নাম্বাৰটো দি দিয়ক ইমেইল এড্ৰেছ অপচনটোত আপোনালোকৰ এক্টিভ ইমেইলটো লিখিব আৰু তলতো সেই একেটা ইমেইল কনফাৰ্ম ইমেইল এড্ৰেছত লিখি দিব পিছত আপোনালোকে কিহত WhatsAppটো চলাই আছিলে এন্ড্ৰইড iOS নে বেলেগ কিবা ডিভাইচত সেই হিচাপত ইয়াতে সিলেক্ট কৰি ল'ব বেলেগ বেলেগ অপচন দিয়া আছে এন্ড্ৰইড হলে এন্ড্ৰইড আইফোন হলে আইফোন আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত তাৰ তলতে দেখিব আকৌ আপোনালোকে এটি মেছেজ লিখা অপচন এই মেছেজত সেইখিনি কথাই লিখিব যেটো প্ৰথমতে আপোনালোকে লিখিছিল ভিডিও ডেসক্ৰিপচনত এইখিনি কথা পাই যাব আপোনালোকে তাৰ পৰা কপি পেষ্ট কৰিব পাৰে আৰু ইয়াতে মেছেজটোৰ লগত আপোনালোকৰ বেন হোৱা ফোন নাম্বাৰটো লিখিব আৰু নামটো লিখিব মেছেজটো লিখাৰ পিছত নেক্সট ষ্টেপ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত কেইটামান অপচন দেখিব আৰু তলত দেখিব সেন্ড কোৱেশ্চন তাত ক্লিক কৰি দিব
ইয়াতে আপোনালোকৰ ৰিকুৱেষ্টটো সেন্ড হৈ গৈছে এই ষ্টেপকেইটা ফলো কৰাৰ পিছত আপোনালোকে 2-3 দিন অপেক্ষা কৰক ইমেইল চেক কৰি থাকিব নিশ্চয় আপোনালোকক WhatsAppৰ পৰা ইমেইল আহিব WhatsAppে আপোনালোকক ৰিভিউ কৰি যদি একো ভুল নেদেখে তেন্তে নিশ্চয় আনবেন কৰি দিব গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেন্তে কমেন্ট বক্সত মোক জনাব Instagram আৰু Facebookত মোক ফলো কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' পাবৰ বাবে YouTubeত মোক সাবস্ক্ৰাইব কৰি দিব